শ্ৰদ্ধাৰ সতীৰ্থবৃন্দ, পোন প্ৰথমে মই আটাইলৈ মোৰ হিয়া ভৰা ভাল পোৱা যাচিছোঁ। আজি মই কবিতা আবৃত্তি অনুষ্ঠানত এটি নিজে লিখা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম নিলিখো প্ৰেমৰ কবিতা। এই পৃথিৱীৰ ক্ষুদ্ৰ ধূলিকণাহে মই, মাত্ৰ এটি ক্ষুদ্ৰ কণা। হয়তো মোৰ অস্তিত্বৰ ইতিহাস শূন্যৰ পাছত শূন্য, কিন্তু মই আশাবাদী। মইতো বিয়েত্ৰিছ নহওঁ, মইতো উষা নহওঁ মই মমতাজ। মই জানো মোৰ বাবে গঢ়ি নুঠে কাহানিও তাজমহল, অথচ মোৰ হৃদয়তো সদায় প্ৰেমৰ এগছি চাকি অক্ষয় বন্তি হৈ জ্বলি আছে আৰু জ্বলি থাকিব আজীৱন। ঠিক এনেদৰে মানুহক ভাল পোৱা প্ৰেমৰ এনাজৰীডাল, দেশক ভাল পোৱা প্ৰেমৰ এনাজৰীডাল, প্ৰকৃতিক ভাল পোৱা প্ৰেমৰ এনাজৰীডাল যেন যুগ যুগ ধৰি মহাকাল জৰি অটুট হৈ থাকে জ্বলি। মিছেছ বিনোদা বেগম, নিউ গুৱাহাটী ৰেলৱে কলনী।